নমস্কাৰ মই পল্লবী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি আমি আহি থাকিলোঁ ধুবুৰী জিলাৰ সত্ৰশালা ধামত, ইয়াতে ৰাতিটো কটালোঁ আৰু এতিয়া 6:05 কৈছে আৰু অলপ সময়ৰ পিছতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰলৈ বুলি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে সূৰ্য পাহাৰৰ দিশে। সত্ৰশালা ধামৰ পৰা সূৰ্য পাহাৰলৈ 159 কিলোমিটাৰ। ৰাস্তাত যিহেতুকে মহামায়া থান পাই যাম, গতিকে মহামায়া থানো দৰ্শন কৰি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আহি আমি পাই গ'লোহি মহামায়া থান। এতিয়া আমি আহি পাইছোঁ মহামায়া দৰ্শন কৰিবৰ কাৰণে, যিহেতু ৰাস্তাতে পৰে, গতিকে আমি ভাবিলোঁ চাই যাওঁ। আহোঁতে চাম বুলি ভাবিছিলোঁ যদিও নাই চোৱা, চাব আপোনালোকে আৰু মহামায়া দৰ্শন কৰক লগতে। ইয়াতে আপোনালোকৰ দোকানৰ পৰা আদি কৰি গোটেইখিনি পোৱা যাব। ইয়াতে দোকান আছে, ইয়াতে আপোনালোকে যদি ভাবে পূজা দিওঁ বুলি, তেনেহ'লে ইয়াতে পূজা দিব পাৰে, ইয়াৰ পৰা লৈ যাব পাৰে। ইফালে আছে বান্দৰকেইটা, আমাৰ বান্দৰকেইটা আমাৰ ঘৰৰ বান্দৰকেইটা নিচিনা নে? বৰমা বান্দৰকেইটা চিনাকি জোকাবলৈ বহুত ভয় লাগে, গতিকে আঁতৰ থকাই ভাল। প্ৰভু কৃষ্ণ চিধা চিধি আহি থাকক, চিধা আহি থাকে। মহামায়া দৰ্শন সেয়া কৃষ্ণ চবফালে ৰঙাই চকু যিয়ে আহিছে ৰঙাই লাগিছে। এয়া সন্মুখতে আছে আমাৰ গণপতি বাপ্পা, কৃষ্ণ গণপতি বাপ্পা মোৰয়া। মন্দিৰৰ চৌহদটো বিৰাটেই ধুনীয়া, খুব ঠাণ্ডা, গৰম দিনত থাকিবলৈ বিৰাটেই সুবিধা। এয়া বান্দৰ আৰু চাবলগীয়া এহঁতকে। ইয়াতে আহি ভৰি হাত ধুই এইফালে দৰ্শন কৰিব পাৰিব। এয়া হৈছে মন্দিৰৰ স্থান। বান্দৰ চবফালে বান্দৰ। কৃষ্ণ প্ৰভু কৃষ্ণ। বাপৰে ভয়ে লাগিছে। হেল্ল' বান্দৰ মামা। ইয়াতে চাকি তাকি জ্বলোৱাৰ ব্যৱস্থা কৰা। মন্দিৰৰ দুৱাৰ এতিয়ালৈকে খোলাই নাই। আমি ইয়াৰ পৰাই ভগৱানৰ আশীষ লৈ আৰু কাষতে পাঁচমুখীয়া সাপৰ প্ৰতিমূৰ্তি দেখা পাব আপোনালোকে। দবাৰ ওপৰতো বান্দৰ, চবফালে চাৰিচুকু মাৰি যদি আমি তাত চবফালে বান্দৰেই বান্দৰ। ওপৰৰ পৰা ধুপু টানি লৈ গৈছে, খোৱা বস্তুটো একো আনিবই নোৱাৰি, বেগ চেগ চব টানি লৈ যায়। মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া ওলাই পেলাই গাড়ীত বহি দিওঁ আৰু, কাৰণ গোৱালপাৰা যোৱাৰো কথা আছে, সূৰ্য মন্দিৰ চোৱাৰো কথা আছে, লগতে তাত এসাঁজ খোৱাৰো কথা আছে। গতিকে যাওঁ সোনকালে, যিমান পাৰোঁ যাওঁ সোনকালে, কাৰণ তাৰ পৰা আজি আমি ঘৰলৈকো উভতি যাব লাগিব। গতিকে বৰ্তমান ইয়াৰ পৰা ওলাই দিয়াটোৱে বেষ্ট হ'ব। এতিয়া আমি আহি পালোহি নৰনাৰায়ণ সেতু, যিখন সেতুৱে পঞ্চৰত্ন আৰু যোগীঘোপা সংযোগ কৰিছে। এই সেতুখনৰ দৈৰ্ঘ্য হৈছে 2.284 কিলোমিটাৰ। এইখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এক অন্যতম বৃহৎ সেতু। আৰু অৱশেষত আমি আহি পাই গ'লোহি আমাৰ শেষৰটো গন্তব্যস্থান শ্ৰী সূৰ্য পাহাৰ। অৱশেষত আজি আহি পালোঁ আমাৰ শেষৰটো গন্তব্যস্থান শ্ৰী সূৰ্য পাহাৰ।
আহিছোঁ জেগাটো বহুতেই ডাঙৰ চাওঁচোন কিমানখিনি চাব পাৰোঁ কিমানখিনি আপোনালোককো দেখাব পাৰোঁ গতিকে ভিডিঅ'টো চাই যাব মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেয়া বান্দৰ ইয়াতো সেই সিমানেই বান্দৰ যিমান ইয়াত বেছিহে বান্দৰ মহামায়াতকৈ ওপৰত বহুতখিনি উঠিবগৈ লাগিব ইয়াতে ৰজাদিনীয়া ধুনীগৃহ আৰু বিষ্ণু যজ্ঞ স্থল আছে এইফালে পাছফালে যোনটো মন্দিৰ আছে সেইটো হৈছে সূৰ্য মন্দিৰটো ইয়াতে সকলোফালে পাথৰ আৰু লগতে প্ৰত্যেকটো পাথৰতে শিৱলিংগ ইয়াত যদি প্ৰত্যেকফালে চোৱা যায় চবতে শিৱলিংগ ইয়াত সেয়া ইয়াতে সেয়া এটা ভালেমানখিনি প্ৰত্যেক শিলতে শিৱলিংগ দেখিবলৈ পোৱা যায় নমস্কাৰ কৰি জনাইছোঁ আপোনালোকক মই মন্দিৰটো আপোনালোকক বুজাই দিম তাৰপিছত আপোনালোকক মই নম কৰাম নম কৰাৰ পিছতে অলপ লাহে ধীৰে আপোনালোকে কামখিনি কৰিব দাউৰা হাফৰা নকৰিব এইখন ধাম এইফালে পূজা দিব পাৰি ইয়াতে লগতে ইয়াতো শিৱলিংগ তাত এটা প্ৰত্যেকখিনি জেগাতে শিৱলিংগ এইফালে চকু মেলি চালে এইফালেও শিৱলিংগ প্ৰত্যেকখিনি জেগাতে শিৱলিংগ ইফালে চোৱা যায় প্ৰত্যেকখিনিতে শিৱলিংগ দেখা পোৱা যায় গতিকে ইয়াত জানিবলৈ পোৱা মতে ইয়াতে ৯৯,৯৯৯টা শিৱলিংগই আছে প্ৰত্যেকফালে চালে আপুনি শিৱলিংগই দেখা পাব ইয়াত ৯৯,৯৯৯ মানে ১ লাখ হ'লে মাত্ৰ এটা কম ইয়াত জানিবলৈ পোৱা মতে ৩টা দৰ্শন দেখুওৱা গৈছে প্ৰথম এফালে আছে জৈন দৰ্শন মাজত আছে হিন্দু দৰ্শন আৰু আন এফালে আছে বৌদ্ধ দৰ্শন ইয়াত ৩টা ধৰ্মৰ সমাৱেশ ঘটিছে বুলি কোৱা হয় খুব সুন্দৰ এটা পৰিৱেশ আমি গৈ আছোঁ আকাশী গংগা ইফালে আকাশী গংগা আছে বুলি কৈছে ইয়াতে এফালৰ পৰা ওপৰৰ পৰা পানী আহে সেইখিনি পানী খালে বোলে বেমাৰ আজাৰ তেনেকুৱা একো নহয় বুলি শুনিছোঁ গতিকে চাওঁচোন সেইটো সুৰংগ এটা ইমান দূৰ আহিছোঁ যেতিয়া মানা কৰিছোঁ যদিও চাই আহোঁ এবাৰ কাৰণ বহুত মানুহ যোৱা দেখিছোঁ মই বাপৰে বেলেগ সুৰংগ এইয়া হৈছে আকাশী গংগা ইয়াতে পানী আহে ইয়াতে বৰ্তমান কোনো পূজাৰী নাই ইয়াতে পানী আহে বহুত মানুহ আহি পেলাই ইয়াতে পানী সেই জলখিনি গ্ৰহণ কৰে বিশ্বাস কৰে যে সেয়া জল খালে কোনো ধৰণৰ বেমাৰ আজাৰ নহয় মানুহ সুস্থ থাকে মানুহৰ ভালে থাকে এইফালেও গোটেইফালে শিল দেখা পাইছে গতিকে সূৰ্যপ্ৰসাদ চাবলগীয়া ভালেমান বস্তু আছে এইফালে চাওক সুৰংগৰ পৰা ওলোৱা কথা প্ৰভু যিয়ে নহওক চাই আহিলোঁ চাই আহিছোঁ সেইফালেও ৰাস্তা নাই বেলেগ কিন্তু এইফালেও পাথৰে আৰু গোটেইখিনি পানীটো নাই পানী নেদেখিলোঁ পানীটো আছে কিন্তু পূজাৰী নাই কোনো সেইকাৰণে চুবৰ কাৰণে ভাল নালাগিলে গতিকে ৰাস্তাটো আৰু এইটোৱে সেইটো পুখুৰীটো যোনটো ওপৰৰ পৰা চালে যদি ড্ৰোন আজি চোৱা হয় বা ওপৰৰ পৰা ফটো উঠোৱা হয় গোটেইটো অসমৰ মেপৰ নিচিনা দেখা যায় গতিকে মইতো দেখাব নোৱাৰিম মোৰ সিমানখিনি বাজেট নাই বা মোৰ ওচৰত ড্ৰোন নাই কিন্তু মই ডিম্পুদাৰ ভিডিঅ' দেখিছিলোঁ এইটো ওপৰৰ পৰা সম্পূৰ্ণ অসমৰ মেপখনৰ নিচিনা দেখা যায় যদি পাৰোঁ মই তাৰ পৰা এটা ক্লিপ শ্বেয়াৰ কৰিম মই আপোনালোকৰ লগত এইফালে এইফালে দেখাই দিয়া ভাৰতবৰ্ষত সৰ্বমুঠ 7টা নে 8টা সূৰ্য মন্দিৰ আছে তাৰ ভিতৰত গোৱালপাৰাৰ এইটো শ্ৰী সূৰ্য মন্দিৰটো তাৰ ভিতৰত এটা অন্যতম মন্দিৰ ইয়াতে বহুতখিনি বস্তু জানিবলগীয়া আছে বহুতখিনি বস্তু শিকিবলগীয়া আছে আশা কৰোঁ মই নিজেও শিকিছোঁ দুটামান কথা লগতে আপোনালোকেও নতুন দুটা কথা জানিব পাৰিছে শিৱলিংগখিনি দেখি এটা প্ৰশ্ন মনত উদয় হৈছে যে ৯৯,৯৯৯টা যে শিৱলিংগ আছে কোনোবাই আজিলৈকে গণিছেনে চাগে দেখি পেলাই এনেকুৱা লাগিছে যেন মই যিমান দূৰ পাৰোঁ সিমানখিনি গণো পিছৰখিনি নাজানো বাৰু ইমানখিনি গণাটোতো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে বাৰু এইফালে আছে বৌদ্ধ স্তূপ গতিকে চাই আহোঁ কি আছে কি নাছে ইমান দূৰ আহিছোঁ যেতিয়া গোটেইখিনি চাই যোৱাটো ভাল যিমানেই ষ্টেপ নাথাকক যিমানেই কষ্ট নহওক কাৰণ আৰু দুবাৰলৈ আহিব পাৰোঁ নে নোৱাৰোঁ সিমানখিনি সুবিধা পাওঁ নে নাপাওঁ কোনদিন নাজানো গতিকে যেতিয়া সুবিধা পাইছোঁ সেই সুবিধাখিনি ভালকৈ লোৱাটো বহুত দৰকাৰ নহয় জানো মই সেইটোৱে এসোপামান চিৰি
খোজকাঢ়ি আহি পাইছোঁ বৌদ্ধ ষ্টপত ইয়াতে ডাঙৰকৈ 3টা শিৱলিংগ আকাৰতে দেখিছোঁ আৰু ইয়াত কৃষ্ণ ইয়াতে নেকলেছৰ নিচিনাকৈ ইয়াতে খোদিত কৰি ৰখা হৈছে ইয়াত আগতে ইয়াতে নেকলেছৰ আকাৰত বনাইছিলে এইটো নেকলেছ বুলিয়ে কোৱা হয় বুলি মই যিমান দূৰ জানো যিমানখিনি গম পাইছোঁ ইয়াতো আছে নেকলেছৰ আকাৰত বনাইছে এইখিনি জেগাক কয় এইখিনি বৌদ্ধিষ্টসকলৰ ইয়াত যোনবিলাক শিৱলিংগ আছে প্ৰত্যেকখিনি ইয়াতে স্থাপত্যবিদ্যাৰ স্কুল গঢ়ি তোলা হৈছিল বহুত আগতে 2000 বছৰ আগতে কাৰণ এই শিৱলিংগখিনি 2000 বছৰতকৈও অতি পুৰণা ইয়াতে স্থাপত্যবিদ্যাৰ যি স্কুল খোলা হৈছিল তাৰ ষ্টুডেণ্টসকলে শিকিছিলে আৰু সেই শিৱলিংগখিনি গঢ়োতে আজি গৈ পেলাই 99,999টা শিৱলিংগ ইয়াত আছে যিটো 1 লাখলৈ মাত্ৰ এটাহে কম ইয়াতে প্ৰত্যেকখিনিতে শিৱলিংগ আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াতে আছে সেই তাত ইয়াত লগতে ইফালেও আছে ইয়াত প্ৰত্যেকখিনিতে সেইটো এটা ডাঙৰ শিৱলিংগ আছে ইয়াতে প্ৰত্যেকখিনিতে ইয়াতে আৰু এটা বস্তু আপোনালোকক দেখাওঁ ইয়াতে আগৰ দিনত বুদ্ধিষ্টসকলে বোলে নিজৰ নখ কাটি পেলাই ইয়াতে পেলাইছিলে তেওঁলোকৰ কিবা মান্যতা আছিলে গতিকে কি কাৰণ পেলাইছিলে মই সেইটো ক'ব নোৱাৰিম কিন্তু ইয়াতে নিজৰ নখ কাটিখিনি ইয়াতে পেলাইছিলে ইয়াতে যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি মই জানো আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ ময়ো কিছু ভিডিঅ' চাই আহি যিকেইটা কথা মই শিকিছোঁ সেইকেইটা মোৰ ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু লগতে সূৰ্য পাহাৰখন বহুত ডাঙৰ গতিকে মই ইমান কম সময়খিনি লৈ আহি গোটেইখিনি দেখুৱাটো মোৰ কাৰণে সম্ভৱ নহয় কাৰণ আমি ঘৰলৈ আজি উভতি যাব লাগিব নগাঁও গতিকে গোৱালপাৰাৰ পৰা নগাঁও ভালেমান দূৰ লগতে আমাৰ ইয়াত খোৱাৰ ব্যৱস্থাও কৰা হৈছে সেই গোটেইখিনি খাই কৰি পেলাই আমি ঘৰৰ কাৰণে ৰাওনা হ'ম আপোনালোকে যদি ভাবিছে যে সূৰ্য মন্দিৰ দৰ্শন কৰিম গতিকে নিশ্চয়কৈ আহক দৰ্শন কৰক ইয়াত বহুত চাবলগীয়া বস্তু আছে প্ৰত্যেকটো শিলত যি সুন্দৰকৈ খোদিত কৰি পেলাই শিৱলিংগ বনোৱা হৈছে কিছুমান মূৰ্তি বনোৱা হৈছে সঁচাকৈ চাবলগীয়া আটক ধুনীয়া গতিকে আহক সূৰ্য মন্দিৰ দৰ্শন কৰক নিজৰ ল'ৰা ছোৱালীখিনিকো চাবলৈ দিয়ক দুটা কথা নতুনকৈ শিকক আজি গোৱালপাৰা যাত্ৰাৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ কাৰণ আমি ঘৰলৈ উভতি যাব লাগিব বহুতখিনি বাট যাব লাগিব যিহেতু গোৱালপাৰাৰ পৰা নগাঁৱলৈ ভালেমান দূৰ আছে সূৰ্য পাহাৰখিনি যিমানখিনি পাৰোঁ আমি দৰ্শন কৰিছোঁৱেই গোটেইখিনি চাইছোঁৱেই কিন্তু বহুত এতিয়াও বাকী আছে কাৰণ বহুত ডাঙৰ হয় এলেকাটো গতিকে ইমান কম সময়ৰ ভিতৰত গোটেইখিনি চাই পেলাই শেষ কৰাটো সম্ভৱ নহয় গতিকে ভাল লাগিল আহি আপোনালোকো আহক সূৰ্য পাহাৰ দৰ্শন কৰিবৰ কাৰণে ভাল পাব আপোনালোকে মা কেনেকুৱা লাগিলে ভাল লাগিল বমা ভাল লাগিল সকলোৱে চাই ভাল পাইছে গতিকে আমিও সেয়া সমজুকে আহিছোঁ যিহেতুকে ইয়াতে ভাত পানী খাই কৰি আমিও ৰাওনা হ'ম গতিকে সকলো ভালে থাকক সুস্থ থাকক আকৌ লগ পাম আমাৰ যাত্ৰা আজি ইমানতে শেষ হৈছে আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক নমস্কাৰ